কাম কৰিছিলোঁ, কিন্তু নিৰ্বাচনৰ পিছতে আমাৰ বিটিআৰৰ বাহিৰৰ বিভিন্ন অঞ্চলত বিটিআৰ চিফ প্ৰমোদ বড়োৰ উপস্থিতিত ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ টেঙাবাৰীত তিনি শতাধিক UPPL-ত যোগদান। ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ টেঙাবাৰী গাঁও পঞ্চায়ত সভাগৃহত সাংস্কৃতিক কৰ্মী ৰাকেশ বড়োৰ নেতৃত্বত তিনি শতাধিক লোকে UPPL-ত যোগদান কৰি বিটিআৰ বাহিৰত তথা দৰং জিলাতো দলৰ সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰি তুলিলে। ৩৫ নং মুদৈবাৰী সমষ্টিৰ UPPL-ৰ অন্যতম নেতা এণ্টনী বসুমতাৰীয়ে আঁতধৰা যোগদানী সভাখনত খালিংদুৱাৰ সমষ্টিৰ MCLA দিলীপ বড়ো, মিছেছ ইউনিভাৰ্ছ কিৰণ বড়ো, জিলা সভাপতি নন্দৰাম বড়ো প্ৰমুখ্যে কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থকা সভাত শ্ৰী প্ৰমোদ বড়োৱে সাংবাদিকক কি ক'লে জানোৱা হওক। আজি পৰিৱৰ্তন বিচাৰিছে আৰু সেইকাৰণে UPPL দলত ইমান ডাঙৰকৈ এটা যোগদান কাৰ্যসূচী লৈছে। তো আমি UPPL দল BJP আৰু ইফালে GSP মিলি পেলাই এটা চৰকাৰ গঠন কৰিছোঁ বিটিআৰ অঞ্চলত, কিন্তু আমি এটা পৰিৱৰ্তন বিচাৰিছোঁ, আমূল পৰিৱৰ্তন এটা লাগে আমাৰ সৰ্ববৃহৎ মানে ভাৰতৰ ভিতৰতে যিবিলাক জাতি জনগোষ্ঠী যিবিলাক অঞ্চল এতিয়াও পিছ পৰি আছে সেইবিলাক আগুৱাই লৈ যাব লাগে, আৰু আগুৱাই লৈ যাব লাগিলে ইয়াত চৰকাৰ আৰু ৰাইজৰ মাজত যিটো গেপ সেইটো নাইকিয়া কৰিব লাগিব। আৰু সেইটো যদি হ'ব লাগে আমাৰ ৰাজনৈতিক নেতাবিলাকে যিসকলে আজি নেতা হিচাপে কাম কৰি আছে তেখেতসকলে ৰাইজৰ মাজলৈ আহিব লাগিব। বিধানসভা ইলেকশ্যন আহি আছে, আপোনালোকে 12টা সমষ্টিতে খেলিম বুলি কৈ আছে, BJPও কৰি আছে, AJPও কৰি আছে। নাই 12টা নহয়, আমিতো প্ৰায় অসমত প্ৰায় 26টামান চিটত খেলিম বুলি এতিয়ালৈকে চিন্তা কৰি আছোঁ, কিন্তু দলীয়ভাৱে আজিলৈকে আমি সিদ্ধান্ত ল'ব পৰা নাই এই কাৰণে কি আমি মিটিং আজিলৈকে বহা নাই। তো অতি শীঘ্ৰে আমি মিটিং বহি পেলাই আমি সিদ্ধান্তটো ল'ম। কালাইগাঁও বিধানসভা সমষ্টিত চিন্তা কৰি আছোঁ আমি, সেইটোতো বেছিভাগ বিটিআৰৰ ভিতৰতে আছে, অলপহে বাহিৰত আছে। তো বাহিৰৰ ভিতৰত মিলি পেলাই চবেই মিলি এটা সমন্বয় কৰিব লাগিব, আৰু সেইকাৰণে আমি আশা কৰিম কি কালাইগাঁৱত মানে আমি আমাৰেই কেণ্ডিডেট ইয়াত আমি পাম আৰু আমি জিকিম। উঠি আহিব পৰা নাই, সংস্থাপন বুলি একো ব্যৱস্থা নাই। তো সেইবিলাক দেখিবলৈ পাই ময়ো নিজে খুব মানে এটা দায়িত্ব এটা বাঢ়ি যোৱাৰ নিচিনা এটা অনুভৱ কৰিছোঁ, কি দায়িত্ব এটা ল'ব লাগিব, তেনেকুৱা এটা অনুভৱ কৰি পেলাই মই ৰাজনীতিত আহিছোঁ।